আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈ দৈনন্দিন জীৱনত কত যে কি বস্তুৰ সৈতে অৱগত হওঁ এই প্ৰত্যেকটো বস্তুৰে আৱিষ্কাৰৰ একো ইতিহাস আছে। গতিকে আজি ভিডিঅ'ত মই এনেকুৱা কিছুমান আৱিষ্কাৰৰ কথা পাতিম যাৰ আৱিষ্কাৰক ভাৰতীয় আৰু যিটো এইটো নাথাকিলে আজিৰ পৃথিৱীখন আজিৰ দিনতকৈ আৰু এখোপ তলত থাকিলে। গতিকে পৃথিৱীৰ সকলো লোকৰে দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা এনেকুৱা কেইটামান আৱিষ্কাৰ যাৰ আৱিষ্কাৰক আছিল ভাৰতীয় তাৰ বিষয়ে জানিবলৈ আজি ভিডিঅ'টো শেষলৈ চাই থাকক। ৰুলাৰ্ছ বা যাক আমি সাধাৰণ ভাষাত স্কেল বুলি কওঁ। আপোনালোকে জানে এই স্কেল 1500 BC মানে 1500 বিফ'ৰ খ্ৰাইষ্ট 1500 খ্ৰীষ্টপূৰ্ব চনত ভাৰততে আৱিষ্কাৰ হৈছিল। বৰ্তমানৰ পাকিস্তান আৰু উত্তৰ ভাৰত এই অংশবোৰৰ খননত সেই যুগত ব্যৱহাৰ হোৱা স্কেল বা মাপনি উদ্ধাৰ হৈছে। সেই সময়ত সেই স্কেলবোৰৰ একোটা এককৰ গণনা 1.32 ইঞ্চেছকৈ আছিল। মানে স্কেলৰ সৰু সৰু ঘৰবোৰ 1.32 ইঞ্চ কৰি ভাগ কৰা আছে। আৰু এনেকুৱা ধৰণৰ মাপনি ব্যৱহাৰ কৰি সেই যুগৰ ভাস্কৰ্য শিল্পীয়ে বিভিন্ন ধৰণৰ সুন্দৰ সুন্দৰ ভাস্কৰ্য নিৰ্মাণ কৰি উলিয়াইছিল। আপোনালোকেতো দবা খেলৰ নাম নিশ্চয় শুনিছে। আপোনালোকে জানে এই দবা খেলৰ উৎপত্তি ভাৰততে হৈছিল। আচলতে আপুনি দবা খেলৰ ইতিহাস চাবলৈ যায় মহাভাৰতত যে আছে যুধিষ্ঠিৰ দুৰ্যোধনে পাশা খেলিছিল, সেই পাশা খেলক দবাৰ পূৰ্বপুৰুষ বুলি ক'ব পাৰি। আচলতে দবা খেলটো সেই খেলৰ ক্ৰমবিকাশ ঘটি ঘটি সৃষ্টি হৈছিল। 6 শতিকাত এই খেলটোৱে উচ্চ মৰ্যাদা লাভ কৰে আৰু এই দবা খেলৰ প্ৰথম নাম আছিল চাতুৰংগা। আমি যেনেকৈ এতিয়া 8x8 বৰ্ডত খেলোঁ, মানে দীঘলে 8টা আৰু পথালিয়ে 8টা ঘৰ থাকে। আগতে দবাবোৰ বিভিন্ন ধৰণৰ 4x4 বা 6x6 বৰ্ডতো খেলা হৈছিল আৰু শেষলৈ যে ক্ৰমবিকাশ ঘটি ঘটি আজিৰ দিনত দবা 8x8 বৰ্ডত খেলা হয়। এই দবা খেলো ভাৰততেই সৃষ্টি হৈছিল আৰু ব্ৰিটিছে এতিয়া ভাৰত শাসন কৰি উভতি গ'ল। তেতিয়া ভাৰতৰ পৰা এই দবা খেলৰ নিয়মবোৰ লৈ গ'ল। সেইদৰে এই খেলবিধ লাহে লাহে গোটেই পৃথিৱীতে বিখ্যাত হৈ পৰিল। আন এটা খেল হ'ল স্নেক এণ্ড লেডাৰ্ছ। লুডু খেলবোৰৰ বৰ্ডবোৰত আপোনালোকে প্ৰায়ে এই খেলটো একেলগে সংযুক্ত হৈ থকা দেখা পায়। এই খেলটো ভাৰততে সৃষ্টি হৈছিল আৰু এই খেলটোৰ প্ৰাচীন নাম আছিল মোক্সাপাট। 13 শতিকাত এই খেলটোৰ সৃষ্টি হৈছিল আৰু লাহে লাহে ই সকলোৰে মাজত বিখ্যাত হৈ পৰে। আৰু ঠিক দবা খেলৰ দৰেই যেতিয়া ব্ৰিটিছসকল ভাৰতৰ পৰা উভতি গ'ল তেতিয়া এইবোৰ খেলৰ নিয়ম নীতিবোৰ লৈ গ'ল আৰু লাহে লাহে গোটেই পৃথিৱীতে বিখ্যাত হৈ পৰিল এই খেলবোৰ। জিৰ' বা এই শূন্যটো আপোনালোকে জানেনে ভাৰততেই যে আৱিষ্কাৰ হৈছিল। প্ৰাচীন ভাৰতীয়সকলে ভাবিছিল যে যাক একো নাই সেই একো নাইটো বুজাবৰ বাবেও কিবা এটা চিহ্ন থাকিব লাগে, যে একৰ কাৰণে 1, 2ৰ কাৰণে 2, কিন্তু একো নাই বুজাবৰ কাৰণেও এটা চিহ্ন থাকিব লাগে। আৰু সেই সময়তে সেই সময়ৰ বিদগ্ধ পণ্ডিত বিদগ্ধ গণিতজ্ঞ আৰ্যভট্টই শূন্যৰ ধাৰণা দিছিল আৰু সেই লাহে লাহে সেই শূন্যটো গোটেই পৃথিৱীতে বিয়পি গ'ল। জিৰ'টোৰ হয়তো একো নিজৰ মূল্য নাথাকিব পাৰে, কিন্তু ইয়াৰ বহুত মূল্য আছে। এটা সৰু উদাহৰণ দিওঁ, যদি জিৰ' নাথাকে তেতিয়াহ'লে বাইনেৰী ছিষ্টেম নাহিব, কাৰণ বাইনেৰী ছিষ্টেমত 0 আৰু 1 ব্যৱহাৰ কৰে। আৰু যদি বাইনেৰী ছিষ্টেম নাথাকে আপুনি যি ব্যৱহাৰ কৰিছে মোবাইল, কম্পিউটাৰ, ইণ্টাৰনেট এইবোৰ একো নাথাকিব। প্লাষ্টিক চাৰ্জাৰী। আপোনালোকে জানেনে প্লাষ্টিক চাৰ্জাৰীটো যে ভাৰততে আৰম্ভ হৈছিল। চিকিৎসাৰ দুটা ভাগ আছে, এটা হ'ল মেডিচিন, এটা হ'ল চাৰ্জাৰী। মেডিচিন মানে হ'ল যিটো আপুনি ঔষধ খাই কিনে আপুনি বেমাৰ এটা ভাল কৰে, আৰু চাৰ্জাৰী মানে হ'ল আপোনাৰ শৰীৰ কটা চিঙা কৰি আপোনাৰ বেমাৰটো ভাল কৰা। আৰু এই কটা চিঙা কৰা বিদ্যাটোক চাৰ্জাৰী বুলি কয়। আৰু সুশ্ৰুত তেওঁক ফাদাৰ অফ চাৰ্জাৰী বুলি কয়, যি খ্ৰীষ্টপূৰ্ব 600 শতিকাৰ এজন ভাৰতীয় চিকিৎসক আছিল। আৰু তেওঁৰ পৰা এই বিদ্যা শিকিবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহে তেওঁৰ ওচৰলৈ আহিছিল। তেওঁ এনেকুৱা বহুতো কিতাপ লিখিছিল য'ত তেওঁ এই বিভিন্ন ধৰণৰ চাৰ্জাৰীৰ বিষয়ে বহুত ধুনীয়াকৈ বিৱৰণ কৰা আছে। আৰু ভাল কথাটো হ'ল সেই সময়ত তেওঁ লিখা কিছুমান আইডিয়া আজিও চিকিৎসা বিজ্ঞানে ব্যৱহাৰ কৰি আছে। তেনেকুৱা আৰু এবিধ চাৰ্জাৰী হ'ল কেটাৰেক্ট চাৰ্জাৰী, মানে যিটো আমি চকুত ছানি পৰা বুলি কওঁ। আপোনালোকে জানেনে খ্ৰীষ্টপূৰ্ব 6 শতিকাতে ইয়াৰ সমাধান উলিয়াইছিল সুশ্ৰুতে। তেওঁ এবিধ বিশেষ ধৰণৰ বেজী বনাই উলিয়াইছিল যাৰ দ্বাৰা তেওঁ চকুৰ পৰা এই ছানি গুচাব পাৰে। আৰু তেওঁৰ এই বিদ্যাবোৰ লাহে লাহে গোটেই পৃথিৱীতে বিখ্যাত হ'বলৈ ধৰিলে আৰু সেইবাবে আজি সুশ্ৰুতক মানুহে ফাদাৰ অফ চাৰ্জাৰী বুলি জানে। ৱায়াৰলেছ কমিউনিকেশ্যন। এই যে আপুনি মোবাইলত তাৰ নোহোৱাকৈ ইণ্টাৰনেট ইউজ কৰিব পাৰে, তাৰ নোহোৱাকৈ এঠাইৰ পৰা আন ঠাইলৈ ফোন কৰিব পাৰে। আপোনালোকে জানেনে এই টেকন'লজিটোৰ আৱিষ্কাৰকো এজন ভাৰতীয়, অৰ্থাৎ তাৰ নোহোৱাকৈ কৰা যোগাযোগ ব্যৱস্থা। পৃথিৱীত এনেকুৱা ধৰণৰ তাঁৰবিহীন যোগাযোগ ব্যৱস্থাৰ প্ৰথম উদাহৰণ হ'ল ৰেডিঅ'। আৰু ৰেডিঅ'ৰ নাম ক'লে আপোনালোকে প্ৰথম কাৰ নাম মনত আহে? জি মাৰ্কনি। কিন্তু তেওঁতকৈ আগতে 1895 চনত ভাৰতীয় বৈজ্ঞানিক ছাৰ জগদীশ চন্দ্ৰ বসুৱে ৱায়াৰলেছ কমিউনিকেশ্যন অৰ্থাৎ তাঁৰবিহীন যোগাযোগ ব্যৱস্থা সাজি উলিয়াইছিল। কলকাতাৰ টাউন হলত 1895 চনত তেওঁ এই আইডিয়াটো প্ৰদৰ্শন কৰি দেখুৱাইছিল, যাৰ দ্বাৰা তেওঁ 75 ফিট দূৰত থকা এটা বেল, এটা ঘণ্টা, তাঁৰৰ সংযোগ নোহোৱাকৈ তেওঁ
বজাই দেখুৱাইছিল। আজিৰ দিনততো এইটো তেনেই সহজ কথা, কিন্তু বছে পেটেণ্ট ফাইল নকৰিলে, অৰ্থাৎ চৰকাৰীভাৱে তেওঁৰ কাৰ্যটো লিপিবদ্ধ নকৰিলে আৰু তেওঁৰ আইডিয়াটো জি মাৰ্কনে ব্যৱহাৰ কৰি ৰেডিঅ' বনাই উলিয়ালে। য়োগা বা অসমীয়াত ক'লে যোগ ব্যায়াম বা যোগ গোটেই পৃথিৱীতে 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰা হয়। আৰু এইটো কথা সঁচা যে যোগ ব্যায়ামৰ আৰম্ভণি ভাৰততে হৈছিল। কিন্তু জানেনে যোগ ব্যায়ামৰ পিতৃ বুলি কাক কয় বা যোগ ব্যায়াম প্ৰথমতে কাৰ দ্বাৰা আৰম্ভ হৈছিল? উত্তৰটো হ'ল লৰ্ড শিৱা, ভগৱান মহাদেৱ। ভগৱান মহাদেৱে আছিল পৃথিৱীৰ প্ৰথম যোগগুৰু। সেই দিনৰ পৰা আজিলৈকে যোগ ব্যায়াম চলি আহিছে। ব্ৰাহ্মণবোৰে এই পিছলৈ এই যোগ ব্যায়ামবোৰ ডেভেলপ কৰি গ'ল আৰু বিভিন্ন ধৰণৰ উপকাৰিতাবোৰ, বিভিন্ন ধৰণৰ ব্যায়ামবোৰ লিপিবদ্ধ কৰি গ'ল আৰু সেইবোৰ ব্যায়াম মানুহে আজিও কৰি আছে। USB কেবলটোতো আপোনালোকে জানেই, যাৰ নামৰ ইউনিভাৰ্চেল চিৰিয়েল বাছ। তাতে বিভিন্ন ধৰণৰ যন্ত্ৰবিলাক বিভিন্ন ধৰণৰ পৰ্ট ব্যৱহাৰ কৰা হৈছিল। পিছত 1990 চনত আমেৰিকাত কৰ্মৰত ভাৰতীয় বৈজ্ঞানিক RJ বসে ভাবিলে যে যিহেতু যন্ত্ৰভেদে বিভিন্ন ধৰণৰ পৰ্ট হোৱাৰ বাবে বিভিন্ন ধৰণৰ খেলিমেলি বা সমস্যাৰ সৃষ্টি হয়, সেয়ে প্ৰত্যেকবোৰতে ব্যৱহাৰ কৰাৰ বাবে এটা ইউনিভাৰ্চেল পৰ্ট, মানে ইউনিভাৰ্চেল এনেকুৱা এটা পৰ্ট থাকিব লাগে যিটো আমি চবতে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু তেওঁ সেই বনালে USB, যিটো আজি অকল কম্পিউটাৰবোৰতে নহয়, বিভিন্ন ধৰণত এই USBটো ব্যৱহাৰ কৰা হয়। আৰু কম্পিউটাৰৰ বিভিন্ন পাৰ্টবোৰৰ ভিতৰত চবতকৈ বেছি ব্যৱহাৰ কৰা পাৰ্টটোৱে হ'ল USB, সকলোতকৈ বেছি ব্যৱহৃত কম্পিউটাৰৰ পাৰ্ট। বাটনছ বা বুটাম, আপোনালোকেতো মহেঞ্জোদাৰোৰ নাম নিশ্চয় শুনিছে আৰু এই বুটামবোৰো সেই মহেঞ্জোদাৰোৰ সময়তে ব্যৱহাৰ কৰা হৈছিল। মহেঞ্জোদাৰোৰ খনন কাৰ্যত এনেকুৱা ধৰণৰ বুটাম পোৱা গৈছে। আগতে এই বুটামবোৰ চিছেলছ মানে সাগৰীয় কিছুমান বস্তুৰ পৰা বনোৱা হৈছিল। এই বুটামবোৰত দুটা ফুটা আছিল, কিন্তু আগতে এই বুটামবোৰ কাপোৰ সজাবলৈ ব্যৱহাৰ কৰা হৈছিল, কিন্তু পিছলৈ এই বুটামবোৰ কাপোৰত টান দিবলৈ ব্যৱহাৰ কৰা হয় আৰু সেই দিনৰ পৰা বুটাম আজিও আমি ব্যৱহাৰ কৰি আছোঁ। শ্বেম্পু, আপোনালোকে জানে এই শ্বেম্পু যে ব্যৱহাৰ কৰে, এই শ্বেম্পুৰ উৎপত্তিও ভাৰততে। আচলতে শ্বেম্পুৰ প্ৰথম কাম আছিল মূৰ মালিচ কৰা বা গা মালিচ কৰা। আগৰ শ্বেম্পুবোৰত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হোৱা নাছিল, সকলো প্ৰাকৃতিক উপাদানেৰেই এই শ্বেম্পুবোৰ বনোৱা হৈছিল। কিন্তু যেতিয়া ব্ৰিটিছে ভাৰত এৰি যায়, তেতিয়া এই শ্বেম্পুৰ আইডিয়াটো লগত লৈ যায় আৰু গোটেই পৃথিৱীতে এই আইডিয়াবোৰ বিয়পি যায়। গতিকে আজি ভিডিঅ'টো কেনে লাগিল জনাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিব আৰু বেয়া লাগিলে ডিছলাইক দিব। লগতে যদি আপুনি চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপোনাৰ অকণমান সহায়ে মোক বহুত প্ৰেৰণা দিব নতুন ভিডিঅ' বনাবলৈ। Thank you so much.